গাইজ ৱেলকাম বেক টু এনাডাৰ ব্লগ। আৰু বৰ্তমান আছোঁ আমি গোৱালপাৰাত। এতিয়া ৰাংচাপাৰা বুলি এখন গাঁৱত গৈ আছোঁ। সেইখন বোলে অসমৰ ক্লিনেষ্ট ভিলেজ হয়। চ' এতিয়া আমি তাতে যাওঁ, গোটেইবিলাক এক্সপ্ল'ৰ কৰোঁ। এইটো কপিল আমাৰ লগত আছে আৰু এইটো কপিলৰ কাজিন। তোমাৰ নামটো কৈ দিয়া। শ্ৰী দিবাকৰ ৰায়। দিবাকৰ ৰায় আছে আমাৰ লগত, আৰু বাকী জয়ন্ত আৰু হেমন্তকটো চিনিয়ে পায়। চ' আমি যাওঁ এতিয়া ৰাংচাপাৰা ঘূৰোঁ, আপোনালোকো দেখাওঁ কেনেকুৱা হয়। চ' লেটছ গ'। If you ever feel like you might need someone to remind you who still believes, don't forget I'm not so far from home. আমি বৰ্তমান এতিয়া ৰাংচাপাৰাত আছোঁ। সেইটো ক্লিনেষ্ট ভিলেজ ইন অসম বুলি কয়। ক্লিনেষ্ট ভিলেজ ইন আছাম ন? অসমৰ ক্লিনেষ্ট ভিলেজ। এতিয়া অলপমান খোজকাঢ়ি এক্সপ্ল'ৰ কৰোঁ কেনেকুৱা জেগাটো। এইখন হাওৰা ব্ৰিজ, লোকেল হাওৰা, গোৱালপাৰাৰ হাওৰা ব্ৰিজ এইখন। হাওৰা লাইট। এখন ফুলৰ বাগিচা আপোনালোকক দেখুৱাম। মানুহৰ ঘৰত আছে ফুল, বহুত ধুনীয়া ধুনীয়া ফুলৰ কালেকশ্যন আছে। ৰাংচাপাৰাৰ পৰা আমাৰ এতিয়া এটা জেগাত যোৱা প্লেন আছে। ওই জেগাটোৰ নামটো কি আছিলে? বাডুমডুবা। তাতে আমি ভাবিছোঁ, প্লেন কৰিছোঁ এতিয়া যাম বুলি কিনে। যোৱা হয়নে নহয় সেইটো পিছৰ কথা বাৰু। ইণ্টাৰনেশ্যনেল নাটক হয় তাতে, মানে একো মাইক চাইক নাই, পুৰা শাল গছ আছে, চাৰিওফালে শাল গছ, মাজত এটা খালী জেগা আছে। তাতে আপোনাৰ মানুহবিলাকে নাটক কৰে। কি কৈছে? আণ্ডাৰ দ্য শাল ট্ৰী। তাতে কোনো আধুনিকতা নাই, ডাইৰেক্ট শাল গছৰ মাজত বাঁহৰ গেলেৰীতে বনাই দিয়ে, তাতে বহি কিনে চাব লাগে। সেইটো ফেব্ৰুৱাৰী মাহত হয়। ইণ্টাৰনেশ্যনেল নাটক হয়। ইণ্টাৰনেশ্যনেল নাটক হয়। ইণ্টাৰনেশ্যনেল বাহিৰৰ পৰা মানুহ নাটক কৰিবৰ কাৰণে। কিমান দূৰ হয় ইয়াৰ পৰা? 5 কিলোমিটাৰমান হ'ব। 5 কিলোমিটাৰ যাই আহিম দেৱে। চাওঁ, প্লেন কৰি আছোঁ যাওঁ বুলি কিনে। যদি ইহঁতৰ ছাপৰ্টটো যদি থাকে যাম বুলি কয়, যদি জজটো আছে আৰু তেতিয়াহ'লে যাম, নহ'লে আৰু নাযাওঁ আৰু। আপোনালোকে যদি দেখা নাপায় কিবা কাৰণত জেগাটো, এই দুটাৰ কাৰণে হ'ব আৰু। সময় সুবিধা মিলে চবলৈ বিচাৰিলে ভগৱানকো পায়, সিমানটো হয় নহয়? আৰু তাতেতো গোৱালপাৰা নিজৰে জেগা নেকি? অঁ, নিজৰে জেগা এইবিলাক। আমাৰ ৰেংগক দেখাই দিয়া। ৰেংগ কিবা সেইটোৱে মেইন জেগা। আমি ইয়ালৈ আহিছোঁ। এই আমি ফুলৰ বাগানত আহি পাইছোঁ। Well, I'm a sinner, and it's too good to be true. You put the blame on me. Yeah, when I touch your ego, you put the blame on me. ইয়াতে আপোনাৰ এণ্ট্ৰিৰ কাৰণে টিকেট চিকেট একো নালাগে, বিন্দাছ আপোনালোকে এণ্ট্ৰি কৰক, ফ্ৰী এণ্ট্ৰি হয়, এনজয় কৰক। ভিতৰত ধুনীয়া ধুনীয়া ফুল আছে, হাফ আৰু কোৱাৰ্টাৰ নাই, অকল ফুল পাব আপোনালোকে। ফুল আছে, বিভিন্ন ধৰণৰ গছ আছে, শহাপহু আছে। মই আপোনাক ভিডিঅ'খিনিত বাৰু দেখাই দিম অলৰেডি, তথাপিও আহক, এনজয় কৰক। ধুনীয়া ধুনীয়া বাঁহ আছে, দেখা নোপোৱা কিছুমান মানে গছ গছনি আছে। কওক, অকল এইখনে যে অকল ক্লিন কৰিব পাৰি ক'ত লিখা আছে? চবেই নিজৰ জেগাটো যদি চবেই নিজৰ জেগাটো যদি ক্লিন হ'ব, ক্লিন হ'ব। কিন্তু আমাৰ মানুহবিলাক জঘন্য ন, ক্লিন কৰিব নোৱাৰে, ক্লিন কৰিব নোৱাৰে সিহঁতে। চ' গাইছ, আমি এতিয়া ফাইনেলি ডিচাইড কৰিলোঁ আমি বাডুমডুবা নাযাওঁ, কাৰণ অলৰেডি 4টা বাজি গ'ল আৰু আমি গুৱাহাটীও যাব আছে এতিয়া ৰিটাৰ্ণ। চ' গ'লে বহুত টাইম লাগি যাব। এনেই নৰ্মেলি বোলে এইটো ফেব্ৰুৱাৰীত যেতিয়া নেকি নাটক হয়, মই ট্ৰাই কৰিম। আপোনালোকে যদি ছাপৰ্টটো দেখাই থাকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। ইয়াৰলৈকে যদি চাইছে ভিডিঅ'টো, নিশ্চয় আপোনালোকৰ ভাল লাগিছে। লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু চ' মই নিশ্চয় ট্ৰাই কৰিম। আপোনালোকে যদি এনেকৈ ছাপৰ্ট দেখাই থাকে, মই বাডুমডুবা নেক্সট ফেব্ৰুৱাৰীত আহিম, আপোনালোকক নাটক দেখাম, মই প্ৰমিছ কৰিছোঁ। চাবলৈ ৰেডি হৈ থাকক। আমি দেখাওঁ। এইবাৰ প্ৰাইচটো হাই হ'ল কাৰণে আমাক নামাতিলে। প্ৰাইচটো হাই হ'ল কাৰণে ফৰেনাৰ মাতিলে। নাই, এবাৰ হোৱা নাই ন? এবাৰ নাটক হোৱা নাই ন? হৈছে নেকি? এবাৰ হৈছে। অঁ, প্ৰাইচটো হাই হ'ল সেইকাৰণে আমাক নামাতিলে। ফেব্ৰুৱাৰীত হয় ন? প্ৰত্যেক বছৰে ফেব্ৰুৱাৰীত হয়। মই ফেব্ৰুৱাৰীত নিশ্চয় কভাৰ কৰিম, আপোনালোকে জাষ্ট ছাপৰ্ট কৰিব মোক। ছাপৰ্ট নকৰিলে মই দেখাব নোৱাৰিম নেকি? ছাপৰ্ট নকৰিলে মই দেখাব নোৱাৰিম। চৰি গাইজ। নাই, মই আপোনালোকে ছাপৰ্ট নকৰিলেও মই নিজৰ ফুল ট্ৰাই কৰিম আপোনালোকে এণ্টাৰটেইন কৰিবৰ কাৰণে। এনেকৈ মৰম দিব আৰু কি লাগে ন? আপোনালোকৰ মৰমৰ কাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ। যিখিনি মৰম দিছে আৰু বহুত মৰম নেকি? ডুবি চুবি যাবি বে। সঁচাকৈ গাইজ, মনৰ পৰা কৈছোঁ, বহুত ধুনীয়া জেগা হয়, বহুত চাফা হয়। আপোনালোকে মাউচিৰ নাম চাগে নাম শুনিছে, এছিয়াছ ক্লিনেষ্ট ভিলেজ। এইটো অসমৰ ক্লিনেষ্ট ভিলেজ হয়। ইয়াতে আহক, চাওক জেগাটো, বহুত ধুনীয়া জেগা হয়।
আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব চবে পিঠিৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু আপোনালোকে গোটেইখিনি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। বেচেৰাটো বহুত কষ্ট কৰি আছে, আপোনালোকৰ উঠাই দিয়ক। থেংক ইউ গাইজ। আপোনালোকৰ কাৰণে কষ্ট কৰিছে, থেংক ইউ। ইয়াতে আহক, ক্লিনেষ্ট ভিলেজ হয় এখন, অসমৰ ক্লিনেষ্ট ভিলেজ গোৱালপাৰাত আছে। গোৱালপাৰাৰ পৰা 3 কিলোমিটাৰ হয়, মেইন এৰিয়াৰ পৰা 3-4 কিলোমিটাৰমান হয়। ৰাংচাপাৰা নাম হয়, আপোনালোকে নিশ্চয় আহক আৰু চবে চেষ্টা কৰক নিজৰ জেগাটো ক্লিনেছ কৰি ৰাখিব, নিজৰ জেগাটো ক্লিন কৰি ৰাখিবৰ কাৰণে। গোটেই আমাৰ ইণ্ডিয়াখনে ক্লিন কৰি ৰাখক। হয়, থেংক ইউ, বাই বাই।